সকলোৱে জানে যে ড্ৰাই ফ্ৰুটছ হেল্থৰ কাৰণে খুবেই ভাল কিন্তু জানিও কেতিয়াবা ভুল হয় জানেনে কিয় কওকচোন সময়ৰ অভাৱত আজিকালিতো জানেই সকলোৱে ব্যস্ত গতিকে খোৱা লোৱাৰ প্ৰতিও মানে ধ্যান দিবলৈ সময় নাথাকে কেতিয়াবা বাৰু যিয়ে নহওক আজি মোৰ এই ভিডিঅ'টো চালে আপোনালোকৰ ড্ৰাই ফ্ৰুটছ খাবলৈ মন যাব তো প্ৰথমতে মই লৈছোঁ ড্ৰাই ফ্ৰুটছ কেইটামান ইয়াতে লৈছোঁ মই আলমণ্ডছ কেইটামান আৰু লগতে লৈছোঁ ডেটছ আৰু এয়া লৈছোঁ ছানফ্লাৱাৰ চিডছ অকণমান আৰু লগতে কিচমিচ আৰু এয়া লৈছোঁ ফ্লেক্স চিডছ লগতে তিল অকণমান তো এই গোটেইখিনি লৈ মেলি এতিয়া মই এইখিনি ড্ৰাই ৰ'ষ্ট কৰি ল'ম তো প্ৰথমতে মই আলমণ্ডছখিনি ড্ৰাই ৰ'ষ্ট কৰি ল'লোঁ ইয়াতে দিছোঁ এতিয়া ছানফ্লাৱাৰ চিডছখিনি তো এইখিনি অলপ সময় ৰ'ষ্ট কৰি ল'লোঁ আৰু লগতে দিছোঁ ফ্লেক্স চিডছখিনিও তো গোটেইখিনি এনেকৈ দি মেলি অলপ সময় ৰ'ষ্ট কৰি ল'ম নেক্সট মই ৰ'ষ্ট কৰি উঠাৰ পিছতে এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিম আৰু যেতিয়া ঠাণ্ডা হ'ল তেতিয়া মই গ্ৰাইণ্ডাৰ এটা ল'ম গ্ৰাইণ্ডাৰত মই এইখিনি ৰাফলি এটা পেষ্ট কৰি ল'ম আৰু তো এইখিনি গোটেইখিনি দি দিলোঁ ঠাণ্ডাও হৈছে যিহেতু তো এইখিনি এতিয়া গ্ৰাইণ্ড কৰি ল'লোঁ তো বেছি মিহিও কৰা নাই আৰু নেক্সট ইয়াতে দিছোঁ মই ডেটছখিনি গুটিখিনি উলিয়াই লৈছোঁ আৰু নেক্সট দিছোঁ ইয়াতে কিচমিচখিনি তো এইখিনি দিও এতিয়া মই এইখিনি ভালকৈ গ্ৰাইণ্ডাৰত দি দিলোঁ কৰি ল'লোঁ গ্ৰাইণ্ড তো নেক্সট এইখিনি হৈ গ'ল হোৱাৰ পিছতে এইখিনি এতিয়া বাউল এটাত নমাই ল'লোঁ তো ইয়াৰ পিছত এতিয়া এইখিনি মই ইলাচিটো এটা ফ্লেভাৰৰ কাৰণে ইলাচি এনেকৈ থেতেলি লৈছোঁ তো এই থেতেলি লোৱা ইলাচিখিনিও ইয়াতে দি দিলোঁ তো এইখিনি দিয়াৰ পিছত মিক্স কৰি ল'ম ভালকৈ তো এয়া প্ৰায় হৈ গৈছে আৰু তো এইখিনি এতিয়া মই সৰু সৰুকৈ লাড্ডু আকাৰত বনাই ল'ম আৰু মই এনেকৈ মাজে মাজে ঘৰত বনাই ৰাখোঁ কিয়নো মোৰ ছোৱালী বা মোৰ হাজবেণ্ডো মানে ড্ৰাই ফ্ৰুটছ খাই যদিও কিন্তু খাবলৈ বেয়া পায় সেইকাৰণে কি কৰোঁ এনেকৈ গোটেইখিনি মিক্স কৰি লাড্ডু আকাৰত বনাই থৈ দিওঁ আৰু তেওঁলোকে এনেকৈ খাই খুবেই ভাল পায়